আপোনালোকৰ সন্মুখত আমি এইবাৰ নৃত্য প্ৰদৰ্শন কৰি দেখাবলৈ হাতত লৈছোঁ। এয়া হৈছে ডান্সিং ডেলাই নেচাৰাই। শ্ৰদ্ধাৰ ভক্তবান ৰাইজ লগতে উপস্থিত আমাৰ সন্মানীয় অতিথি ইয়ামি খৈৰাবাৰী খোংকাহাৰী মাফাত ধন্যবাদ থাকিল আমার আর লগতে অশেষ ধন্যবাদ থাকিল আর লগতে আমার তেখেতৰ সহধৰ্মিনী বাইদেউ এখন চিনাকি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। তেখেতকো আমাৰ জাতীয় এখন আৰ্ডাৰে আমাৰ সমিতিৰ তৰফৰ পৰা পুষ্প আদৰণি জনাইছোঁ। আৰু লগতে এই মুহূৰ্তত আমি অৱৰপাত্ৰ সূচীত অসম বিধান আমাৰ এই বুঢ়া গোহাঁই প্ৰান্ত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম বিধানসভাৰ প্ৰাক্তন সচিব আমাৰ অমৰেন্দ্ৰ ডেকা ডাঙৰীয়া। এতিয়া ময়ো স্পীকাৰ হ'লোঁ তেখেতৰ পিছে এতিয়া তেখেতে আগৰ পৰাই বিধানসভাত আছে আৰু ছেক্ৰেটাৰী চবতকৈ ডাঙৰ বিষয়া হৈ পেলাই ৰিটায়াৰ্ড লৈছে। আমাৰ গৌৰৱৰ কথা আমাৰ মাজত আছে। আমাৰ ইয়াত বিশিষ্ট ব্যক্তিসকল আছে যিসকল ইয়াত এটা পূজা পাঠ কৰি আহি আছে, ইয়াৰ লগত জড়িত আৰু আজিও সেইটো উদ্যোগ লৈ আছে। আমন্ত্ৰিত অতিথিসকল আছে আৰু অঞ্চলৰ শ্ৰদ্ধা ৰাইজ। বুঢ়া গোহাঁই বা ফুলগুৰি বা জগন্নাথ এইটোতো আমাৰ অঞ্চলৰ কাৰণে নতুন কথা নহয়, চবেই জানে। আমি জনাৰ আগৰ পৰাই ইয়াৰ পূৰ্বপুৰুষসকলে এই থানকেইটাত সদায় এইটো সময়ত এইটো তিথিত পূজা পাঠ কৰি আহি আছে আৰু আহি থকা দিনটোতো আমি সেই পৰম্পৰা ৰাখিব লাগিব। আৰু সেই পৰম্পৰাটো ৰাখিব লাগিলে আজিৰ আধুনিক যুগৰ আমাৰ যিসকল নতুন প্ৰজন্ম আছে আৰু যিবিলাকে আজিৰ দিনটোত প্ৰযুক্তিবিদ্যাত চবে বহুত আগুৱাইছে, আমি বিভিন্ন ঠাইত পাইছোঁ। বিভিন্ন ঠাইৰ লোকসকলে সেইমতে বিভিন্ন নামেৰে তেওঁলোকক পূজা পাঠ কৰি আহিছে। গতিকে আমাৰ ইয়াত বাথৌ বুঢ়াই আৰু আজি ইয়াত বুঢ়া গোহাঁই আৰু বুঢ়া গোহাঁইৰ আজি গুৰিটো বিচাৰি ফালে কি কৈছে, ইয়াত শিৱৰ কিছুমান আমি পূৰ্বপুৰুষসকলে যিটো তেওঁৰ নামত তেখেতৰ নামত কিছুমান আকৃতি কৰিছিলে শিৱৰ চিহ্ন, সেইটো আমি আজি ইয়াত পাইছোঁ। আগৰ মানুহবিলাকে সেইটো ৰাখি ফালে পূজা পাঠ কৰি আহিছে। গতিকে বুঢ়া গোহাঁই আমাৰতো বোলে বড়োবিলাকে ঈশ্বৰৰ বোলে চবতকৈ বুঢ়া, ঈশ্বৰ হ'ল চবতকৈ শক্তিশালী। তো আমাৰ তাত কি থাকে, আমাৰ দেহাত আত্মা থাকে, জীউটোকে আত্মা কৈছে। আৰু সেই আত্মাতকৈ সেইটো বেছি ডাঙৰ, যাক আজিৰ দিনটোত পৰমাত্মা বুলি কয়। আগৰ দিনত আমি চবেই কৈছিলোঁ ঈশ্বৰ বা ভগৱান। সেয়ে
গতিকে সেই হিচাপে আমাৰ ইয়াত আগৰ পূৰ্বপুৰুষসকলে যিটো এটা বিশ্বাসত বা কিবা এটাতো সেইটো সময়ত হৈছিলে ইয়াত যিটোৰ পৰা অনুভৱ হৈছে যে আমাৰ ওপৰত যে কোনোবা আছে যিটোৱে এই সংসাৰখন সৃষ্টি কৰিছে আমাক সৃষ্টি কৰিছে গতিকে সেই হিচাপে পূজা পাঠ আমাৰ ইয়াত কৰি আহি আছে এই উৎসৱ পালন কৰি আহি আছে হিন্দু ধৰ্মশাস্ত্ৰ মতে সবতকৈ ওপৰত ঈশ্বৰ তিনিজন বুলি কৈছে এটা ব্ৰহ্মা যিজন সৃষ্টি কৰে এটা আছে বিষ্ণু যিজন পালন কৰে এটা আছে মহিষুৰ আৰু মহিষুৰ মানে তাক কয় শিৱ আমি সাধাৰণভাৱে এই সংসাৰখন কেতিয়াবা কিবা এটা দৰদশাত পৰে কাৰবা অত্যাচাৰৰ কাৰণে ধ্বংস হ'ব খোজে তেতিয়া তেওঁ বিভিন্ন ৰূপ লৈ পালে এই সংসাৰখন বচায় মাজে মাজে এই সংসাৰ হয় আৰু হিতৰ কাৰণে সংসাৰখন বচাবলৈ বিষ্ণু ভগৱানে শ্ৰীকৃষ্ণ ৰূপে আবিৰ্ভাৱ হয় মহাভাৰতৰ সময়ত যাক শ্ৰীকৃষ্ণৰ 12তম অৱতাৰ অলৰেডি তেওঁৰ 11টা অৱতাৰ লৈ এই ব্ৰহ্মাণ্ডখন বাঁচাইছে আৰু খাইছিনা बे পূজা কৰোবাय थादों आरो दाबो जोंदि मोजाङै दंबाय थायो बे दंबाय थानायानो बिनि अननाय नङा होमबा बे बुरा मा होनो बेखौ बुरा गोखाइनि अननाय बुरा गोखाइ आरो बाथौ बोराय एखे नंगौना नङा बेबो बोराय मानो बोराय बयनिख्रुइबो मोनथिसिननाय बे मुलुगाव ओंखायनो सोर मोनथिसिनो जाय देरसिन फिसानिफ्राय जेब्लाबो बिमा बिफाया बांसिन मोनथियो नङा होमबा मानो फिसाया उनावसो जोनोम बिमा बिफाया आगोलावनो जोनोम बिमा बिफाया मेरला नुबोखाबाय दा दै बानाया मारै जायो गोदो बे सुख्लाय देरनाय मा देरनाय मेरला नुबोबाय बिमा बिफाया खिन्थु दानि गथ'फ्रा दासो खेबसे बाना नुदों बिसोर मा मोनथिनो बानाया मा जायो मा थायो बेबायदि ओंखायनो इसोरासो जोंनिख्रुइ बांसिन मोनथिगौ जोङो जेबो मोनथिया তো রাইজ আমার এটা বিশ্বাস রাখি সদায় আমি ঈশ্বরক প্রার্থনা কৰিব লাগে এই পূজাবোৰ আমাৰ পূৰ্বপুৰুষে এনে কৰা নাই যি বিচাৰিছে হিতুই পাইছে যি খুজিছে হিতুই পাইছে কিবা তো দেখিছে তাৰ কাৰণে আগৰ দিনৰ পৰাই ইয়াত পূজা পাঠ কৰি আহিছে মনৰ কথা কৈ আহিছে আমাৰ মংগলৰ কাৰণে প্ৰাৰ্থনা কৰি আহিছে আৰু কি জানি হিতৰ কাৰণেও আমি এই অঞ্চলত তেনেকুৱা ধৰণৰ শান্তিৰে দুখাজ খাই পালে ভালদৰে আমি চলি আছো আৰু তাতকৈ যদি বেছি বিচাৰে আমি পাম মই কাৰণে কৈছো আজিয়ে মাত্ৰ নহয় অন্য দিনবিলাকতো নিজৰ কিবা থাকিলে ইয়াত আহি কৈ লৈ বুঢ়া গোসাঁইৰ পৰা আমি বিচাৰিব পাৰো যে হে প্ৰভু মোৰ আজি ঘৰত এনেকুৱা হৈছে সেইটো যাতে আপুনি অলপমান আশীৰ্বাদ কৰি ভালদৰে হিতো হ'বলৈ দিয়ে এই মোৰ ল'ৰাটো ইণ্টাৰভিউ দিব গৈছে প্ৰভু ইণ্টাৰভিউটো যাতে ভালদৰে আমার অধ্যক্ষ স্যারলৈ আমি ধন্যবাদ জনাইছোঁ বহু ব্যস্ততাৰ মাজত তেখেতে আহি এই দেৱালয় দৰ্শন কৰি শিক্ষা স্বাস্থ্য এই অঞ্চলৰ সাংস্কৃতিক দিশৰ পৰা আদি কৰি তেখেতে আমাক পৰামৰ্শ দিলে সেয়েহে তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে বক্তব্য লৈ আমি পেজাবলি সংখ্যা আসবো আপনাদের প্রত্যেক আমার নৃত্য পরিবেশন আমি তৈরি করে থাকি বলে আমার পানি যোগান দিলে আমি আনন্দিত হন পানি সহায় গলা গেলে আমি আকো প্রথম আমার নৃত্য হরাই আমি আপনারা কৈ থাকিম যে সকল ভক্তগণ ৰাইজ এই জন্য আপনার